নমস্কাৰ, মাধৱ পল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আকৌ এবাৰ আজিৰ ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি এটা নতুনকৈ টপিকৰ ভিডিঅ'ৰ ওপৰত আলোচনা কৰিম। সেইটো হৈছে যে কোৱাৰেণ্টাইন। আপোনালোকেতো কোৱাৰেণ্টাইন শব্দটো কেতিয়াও শুনা নাই কিজানি। এইটো এটা ইংৰাজী শব্দ। কোৱাৰেণ্টাইনটো হৈছে এটা আমাৰ পল্ট্ৰি ছেক্টৰ বা ফাৰ্মিং ছেক্টৰৰ এটা প্ৰচেছ, যিটো প্ৰচেছৰ দ্বাৰা কোৱাৰেণ্টাইন হৈছে যে যিটো প্ৰচেছৰ দ্বাৰা আমি যেতিয়া বহিৰাগত প্ৰাণী বা বাহিৰৰ পৰা বা হাট বজাৰৰ পৰা বা য'ৰ পৰাই নহওক, যিকোনো ঠাইৰ পৰা যিকোনো আমি প্ৰাণী আনি যিকোনো ঠাইৰ পৰা যদি আমি যিকোনো চৰাই বা মুৰ্গী কিনি আনি কিনে যদি আমাৰ নিজৰ ফাৰ্মত যিখিনি আমি বৈজ্ঞানিকভাৱে বা বাহিৰৰ পৰা আমি চৰাইখিনি কিনি আনি তাক আমি বৈজ্ঞানিক পদ্ধতিভাৱে নিৰ্মূলভাৱে আমি জীৱাণুমুক্ত বা বীজাণুমুক্ত কৰা পদ্ধতিটোৱে হৈছে কোৱাৰেণ্টাইন। এতিয়া কথা হ'ল কোৱাৰেণ্টাইন আমি কিয় প্ৰয়োজন। চাওক, কোৱাৰেণ্টাইনৰ ইমান প্ৰয়োজন আছে যে যদি আমি পল্ট্ৰি ছেক্টৰত যদি আমি কোৱাৰেণ্টাইন প্ৰচেছটো যদি আমি নাজানো, তেতিয়াহ'লে আমাৰ ফাৰ্মত যিকোনো মুহূৰ্তত আমাৰ বিপদ হ'ব পাৰে বা যিকোনো মুহূৰ্তত আমাৰ বেমাৰে কাষ চাপিব পাৰে। গতিকে কোৱাৰেণ্টাইনটো আমি জানিব লাগিব। কোৱাৰেণ্টাইনটো কিয় প্ৰয়োজন মই কৈ আছোঁ। কোৱাৰেণ্টাইনটো কিয় প্ৰয়োজন জানেনে? যদি কোৱাৰেণ্টাইনটো যদি আপোনালোকে নাজানে, তেতিয়াহ'লে কি হ'ব, যেতিয়া আমি বজাৰৰ পৰা বা বাহিৰৰ পৰা আমি চৰাইখিনি কিনি আনো, কিনি কিনে যদি আমি ফাৰ্মত ভৰাওঁ, তেতিয়াহ'লে আমিতো নাজানো সেই চৰাইখিনি যে বীজাণুমুক্ত আছেনে নাই বা তাৰ লগত কিবা ভাইৰাছ লাগি আহিছে নেকি। যদি তাৰ পৰা কিবা ভাইৰাছ লাগি আহে, তেতিয়া আমাৰ গোটেই ফাৰ্মখনে আমাৰ ধ্বংস হৈ যাব। গতিকে সেইকাৰণে আমি কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছ ফ'ল' কৰিব লাগিব। যদি আমি সেইবিলাক নাজানি কিনে বজাৰৰ পৰা আমি ডাইৰেক্ট আনি কিনে আমি যদি মূল ফাৰ্মত ভৰাই দিওঁ, তেতিয়াহ'লে কি হ'ব, সেই চৰাইটো বা কৃমিমুক্ত কৰিছে নে নাই, সেই চৰাইটো বা এণ্টিবায়'টিক খুৱাইছে নে নাই, বা সেই চৰাইটো বা বীজাণুমুক্ত কৰিছে নে নাই, বা সেই চৰাইটো ভেকচিন কৰিছে নে নাই। যদি সেই চৰাইটোৰ পৰা যদি ৰাণীক্ষেত ৰোগটো আহি যায়, তেতিয়াহ'লে আমাৰ গোটেই ফাৰ্মখন আমাৰ ধ্বংস হৈ যাব। গতিকে সেয়েহে তাৰ প্ৰতিকাৰ লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে সহায় কৰি যাব। আগলৈকো এনেকুৱা ভিডিঅ' বনাই যাম। তেওঁলোকে সহায় কৰিলে আগলৈ আৰু পল্ট্ৰি ছেক্টৰৰ আৰু নতুন নতুন তথ্য আপোনালোকলৈ আগবঢ়াম। গতিকে কথা নম্বৰে আগবাঢ়ো যে ইয়াৰ প্ৰতিকাৰটো হ'ল, যেতিয়াই আমি যেতিয়া বাহিৰাগত প্ৰাণী যেতিয়া আমি ফাৰ্মলৈ আনিম, তেতিয়া আমি কি কৰিম, আমাৰ যিখন মূল ফাৰ্ম আছে, সেই ফাৰ্মখনৰ 100 মিটাৰ দূৰত আমি আৰু এটা ঘৰ বনাম। মন কৰিব, আকৌ কৈছোঁ, আমাৰ যিখন মূল ফাৰ্ম আছে, সেই ফাৰ্মখনৰ পৰা 100 মিটাৰ দূৰত আমি এটা সৰুকৈ ঘৰ বনাম, য'ত নেকি আমি যেতিয়াই আমি বাহিৰৰ পৰা চৰাই কিনি আনি বা বজাৰৰ পৰা চৰাই কিনি আনি বা বেলেগ ফাৰ্মৰ পৰা চৰাই কিনি আনিম, তেতিয়া আমি তাক সেইটো জেগাত ৰাখিম। আমি মূল ফাৰ্মলৈ নভৰাওঁ, সেইটো 100 মিটাৰ দূৰত যিটো ঘৰ বনাইছোঁ, তাত আমি 15 দিন বা 20 দিন তাতে ৰাখিম। তাতে আমি প্ৰথম কাম কৰিবলগীয়া কি আছে, যে সিহঁতক আমি ফাৰ্ষ্ট দিনাখন আমি পৰিচালনা কৰিব লাগিব, প্ৰত্যক্ষ কৰি থাকিব লাগিব যে কোনটো চৰাই দুৰ্বল, কোনটো চৰাই ভাল। যদি কিছুমান দুৰ্বল চৰাই দেখা পাওঁ, সেইবিলাক আমি লগে লগে ছাইড কৰি দিম। তাৰপিছত কৰিবলগীয়া কাম কি হৈছে, যে সিহঁতক আমি কি কৰিব লাগিব, সিহঁতক আমি বীজাণুমুক্ত কৰিব লাগিব। আমি যিকোনো ৰুমটো স্প্ৰে কৰিম, বীজাণুমুক্ত স্প্ৰে পায়, সেইটো বীজাণুমুক্ত স্প্ৰে কৰি গোটেই ৰুমটো আমি চাফা কৰি ল'ম। তাৰপিছত আমাৰ কৰিবলগীয়া কাম আছে, যিহেতু ৰুমটো চাফা কৰিলোঁ, তাৰপিছত সিহঁতৰ ওপৰত অলপ স্প্ৰে কৰি দিম। দ্বিতীয়টো কাম হৈছে, আমি সিহঁতক কি কৰিম, ফাৰ্ষ্ট আমি 3 দিন সিহঁতক এণ্টিবায়'টিক খুৱাম। যিটো টেট্ৰাচাইক্লিন বা অন্য যিকোনো এণ্টিবায়'টিক পায়, সেইটো আমি এণ্টিবায়'টিক খুৱাম, যাতে সিহঁতৰ যদি আগৰ পৰা কিছুমান যদি বেমাৰ হৈ থাকে বা ভিতৰত যদি কিছুমান বেমাৰ হৈ আছে, সেইবিলাক গোটেই নোহোৱা হৈ যাব। আমি কণ্টিনিউ ৰেগুলাৰ আমি এণ্টিবায়'টিকটো 3 দিন খুৱাম, ৰাতিপুৱা 3 দিন। তাৰপিছত কৰিবলগীয়া কামটো হ'ল, সিহঁতক আমি ভিটামিন কমপ্লেক্স বা যিকোনো মাল্টিভিটামিন, ভাল এটা চাইজৰ মাল্টিভিটামিন সিহঁতক 3 দিন খুৱাম, যাতে সিহঁতৰ গ্ৰ'থটো ঠিকে থাকে। যে সিহঁতে তাতে বাহিৰৰ য'ৰ পৰা আনিছিলোঁ, তাতে বা কি খাইছে কি খোৱা নাই আমিতো নাজানো। সেয়েহে ইয়াত আমি 3 দিন এণ্টিবায়'টিক খুৱাম, 3 দিন ভিটামিন খুৱাম। তাৰপিছত কৰিবলগীয়া কামটো কি আছে, আমি 3 দিন ভিটামিন খুৱাই কিনে আমি সিহঁতক সুস্থ সবল কৰি ল'ম।
এতিয়া এণ্টিবায়'টিক খোৱালোঁ, ভিটামিন খোৱালোঁ। তাৰপিছত আমি কি কৰিব লাগে, সিহঁতক এটা কৃমিৰ ঔষধ খুৱাব লাগিব। যে সিহঁতক আমি খাব দি থাকিলেই নহ'ব, সিহঁতৰ কৃমিটোৰ ধ্যান ৰাখিব লাগিব। যদি সিহঁতক কৃমিটোৰ ধ্যান নাৰাখোঁ, তেতিয়াহ'লে সিহঁতে গ্ৰ'থ নহ'ব বা কণী পৰাৰ যিকোনো অসুবিধা হ'ব। গতিকে আমি সিহঁতক কি কৰিম, কৃমিৰ ঔষধ এটা খুৱাই দিম। নেক্সট কাম কৃমিৰ ঔষধ খুৱাম। তাৰপিছত কৃমিৰ ঔষধ খোৱাৰ আমি একদিন পিছত তাৰ নেক্সট দিনা আমি কি কৰিম, লিভাৰ টনিক এটা খুৱাই দিম। লিভাৰ টনিকৰ পিছত আমি কি খুৱাম, আকৌ আমি ভিটামিন 2 দিন আকৌ আমি ভিটামিন দি দিম। তাৰপিছত ভিটামিন খোৱাৰ পিছত কি কৰিম, আমি ৰাণীক্ষেতৰ এটা ভেকচিন, আমি যিটো মাংসত পুছ কৰি কেনে পৰে, সেইটো ৰাণীক্ষেতৰ ভেকচিনটো আমি কৰিব লাগিব। ৰাণীক্ষেতৰ ভেকচিনটো কৰাৰ পাছত আমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া প্ৰচেছ কমপ্লিট। তাৰপিছত আমি 2 দিনমান ৱেইট কৰিব লাগিব যে কোনটো চৰাই ভাল, কোনটো চৰাই মানে দুৰ্বল হৈ আছে। আমি ভাল চৰাইখিনি মূল ফাৰ্মলৈ প্ৰৱেশ কৰিম, তাৰপিছত যিখিনি অলপ দুৰ্বল আছে সেইখিনি আকৌ বেলেগকৈ ট্ৰিটমেণ্ট কৰিম। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।